ৰাজস্থান আৰু কেকেআৰৰ মাজত যি IPLৰ 31 নম্বৰ মেটচ হৈছিলে আজি কলকাতাত। ৰাজস্থানে আজি ঘৰতে গৈ হৰুৱাই দিলে কেকেআৰক। কেকেআৰৰ আজি সুনীল নাৰায়ণে বৰ ধুনীয়া ইনিংছ খেলে। নিজৰ T20 কেৰিয়াৰৰ প্ৰথমটো 100 বনায়। লগতে আজি ৰাজস্থানৰো জৰ্জ বাটলাৰে বৰ ধুনীয়া ইনিংছ খেলে। 100 বনাই মেচ জিকাই দিয়ে। আজি যদি জৰ্জ বাটলাৰে ভাল নেখেলা হ'লে ৰাজস্থানৰ হাৰিলেহেঁতেন। কেকেআৰৰ স্ক'ৰ কাৰ্ডখন যদি চাওঁ, নাৰায়ণে 109, ৰঘুবংশী 30, আয়াৰে 11, ৰাছেলে 13, ৰিংকু সিঙে 20। কোনো এটা প্লেয়াৰ ভাল খেলিব সক্ষম নহ'লে আজি। ফলত 224 টাৰ্গেট দিলে। ৰাজস্থানৰ যদি স্ক'ৰ কাৰ্ডখন যদি চাওঁ, জয়ছোৱাল 9টা বলত 19, বাটলাৰ 107, ছেমছাং 12, ৰিয়ান পৰাগে ভালেই খেলিলে 14টা বলত 34। ৰিয়ান পৰাগে আজি এটেক কৰা দেখিবলৈ পোৱা গ'ল। 4টা 4 আৰু 2টা 6 মাৰিলে আজি 14টা বলত 34 মাৰিলে। IPL ইতিহাসত ডাঙৰ এটা ৰান চেছ আজি দেখিবলৈ পোৱা গ'ল। 2020 বৰ্ষত ইয়াৰ আগতে ৰাজস্থানে কৰিছিলে পাঞ্জাৱৰ আগত। জৰ্জ বাটলাৰে দুখনতে একেৰাহে 100 মাৰি ৰাজস্থানৰ জিকাই দিলে। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব। থেংক ইউ।